কেনেদৰে আপোনালোকে জব্দ কৰিলে? আমি যিখিনি ৰাণী কমলাৱতীৰ পৰা যিখিনি নমাইছিলোঁ আজি এতিয়া আমি কাউণ্টিং কৰিলোঁ। টোটেল আমাৰ 106টা পেকেট ওলাইছে আৰু আমি এতিয়া ৱেইট কৰিলে তাৰ এপ্ৰপ্ৰিয়েট আমি ৱেইটটো গম পাম। তথাপি অনুমানিক ছাৰ কিমানমান হ'ব পাৰে? প্ৰায় 2 কুইণ্টলৰ ওপৰ হ'ব। 2 কুইণ্টল। কোনটো ট্ৰেইনত হৈছে ছাৰ এইটো? ৰাণী কমলাৱতী। এইটো নামনি মৌ আছিলে? হয়, নামনি মৌ। ইয়াৰ আগতো আৰু এবাৰ আপোনালোকে ধৰিবলৈ সক্ষম হৈছিলে? হয়, ইয়াৰ আগত দ্বিতীয়বাৰৰ কাৰণে বৃহৎ গাঞ্জা জব্দ কৰিছে? হয়। মানুহ ধৰিছে নেকি? এইখন আগৰতলাৰ পৰা আহিছিলে। কাৰোবাক ধৰিব পাৰিছে নেকি? এতিয়ালৈকে বৰ্তমান ধৰিব পৰা নাই, আমাৰ তদন্ত চলি আছে। কোনকেইটা কোচৰ পৰা নমাইছে? S8 আৰু S11। মুঠ 106টা পেকেট ধৰা হৈছে, হয়, জব্দ কৰিছে এতিয়া।